তোমালোকৰ যদি উইন্ডোজ 10 অপাৰেটিং সিস্টেম ল্যাপটপ বা ডেস্কটপত আছে তেতিয়াহ'লে তোমালোকে এটা অসুবিধা নিশ্চয় ফেস কৰিছা যেতিয়া তোমালোকে ইন্টাৰনেট কানেকশনটো এনেবল কৰি দিয়া তেতিয়া লগে লগে তোমালোকৰ যিবিলাক মোবাইলৰ ডাটা থাকে সেই ডাটাবিলাক বহুত স্পীডত কনজিউম হ'ব ধৰে তো এইটো কাৰণটো হ'ল যে যেটো উইন্ডোজ অপাৰেটিং সিস্টেম আছে 10 তো এই উইন্ডোজ 10 অপাৰেটিং সিস্টেমৰ যেটো উইন্ডোজৰ আপডেট ফিচাৰ আছে এইটো অটোমেটিক এক্টিভেট হৈ থাকে তো এইটো আমি নৰমালি উইন্ডোজ 7 ত ডাইৰেক্ট ডিসেবল কৰিব পাৰো কিন্তু উইন্ডোজ 10 ৰ ক্ষেত্ৰত এইটো ডিসেবল কৰিবলৈ কিছুমান আমি এক্সট্ৰা ষ্টেপ ফলো কৰিব লাগিব তো সগতো জৰিছো বিএনপি আনপ্লাগৰ এটা নতুন ভিডিও লকে এই ভিডিওটো তোমালোকে জানিব পাৰিবা যে উইন্ডোজ 10 ৰ যেটো অটোমেটিক আপডেট ফিচাৰ আছে সেইটো কেনেকৈ আমি ডিসেবল কৰিব পাৰো তো তাৰ কাৰণে প্ৰথমতে তোমালোকে স্টাৰ্টত ক্লিক কৰিব লাগিব স্টাৰ্টত ক্লিক কৰাৰ পিছত ইয়াত আমি টাইপ কৰিব লাগিব ৰান তো ৰান টাইপ কৰাৰ পিছত ইয়াত ৰান যেটো ডায়লগ বক্স আছে সেইটো আমি সিলেক্ট কৰিব লাগিব সেইটো সিলেক্ট কৰাৰ পিছত ইয়াত আমি লিখিব লাগিব services.msc ইয়াত তোমালোকে স্পেলিংটো ভালকৈ চাই লবা এইটো ক্যাপিটেল বা স্মল লগত কথা নাই কিন্তু ইয়াত services.msc এনেকৈ ভাগ কৰে services.msc এনেদৰে লিখা থাকিব লাগিব তাৰপিছত আমি ক্লিক কৰিব লাগিব ওকে আৰু তোমাৰ কথা কৈ দিও যে এই ৰান ডায়লগ বক্সটো ইয়াত টাইপ কৰি ৰান লিখিও আনিব পাৰি নাইবা কিবোৰ্ডত যেটো উইন কি আছে উইন কিটো ধৰি R2 যদি আমি প্ৰেছ কৰো তেতিয়া এই ৰান ডায়লগ বক্সটো আহি যাব তাত আমি services.msc টাইপ কৰিলে হ'ব তাৰপিছত সিলেক্ট কৰিব লাগিব ওকে ওকে সিলেক্ট কৰাৰ পিছত ইয়াত যিবিলাক নেম আছে এই নেম বিলাকৰ পৰা আমি সাৰ্চ কৰিব লাগিব উইন্ডোজ আপডেট তো উইন্ডোজ আপডেটটো সাৰ্চ কৰিব কাৰণে জাস্ট W প্ৰেছ কৰিবা W প্ৰেছ কৰিলে ইয়াত যিবিলাক W ৰে যোৱা নামবিলাক ইয়াত হাইলাইট হ'ব বা ইয়াত আমাৰ দেখা পাম তো ইয়াৰ পৰা আমি সিলেক্ট কৰিব লাগিব উইন্ডোজ আপডেট তো উইন্ডোজ আপডেটটো অলপমান তলত থাকে তো উইন্ডোজ আপডেটটো ইয়াত জাস্ট ডাবল ক্লিক কৰি দিবা ডাবল ক্লিক কৰাৰ পিছত ইয়াত আমি ক্লিক কৰিব লাগিব ষ্টপ ক্লিক কৰাৰ পিছত কিছু সময় লোডিং হ'ব লোডিং হোৱাৰ পিছত ইয়াত আমি আকৌ এটা অপচন যাব লাগিব স্টাৰ্টআপ টাইপ ইয়াত আমি সিলেক্ট কৰিব লাগিব ডিসেবল তো এইটো সিলেক্ট কৰাৰ পিছত আমি এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত এপ্লাই কৰাৰ পিছত আমি ইয়াত ৰিকভাৰি সিলেক্ট কৰিম ৰিকভাৰি সিলেক্ট কৰাৰ পিছত টেক নো একচনত যেটো প্ৰথমত দিয়া আছে ইয়াত কেতিয়াবা ৰিস্টাৰ্ট দা সাৰ্ভিসেস এনেকৈ লিখা থাকে ইয়াত আমি সিলেক্ট কৰিব লাগিব টেক নো একচন এন্ড সিলেক্ট কৰি দিবা তাৰপিছত ইয়াত 999 লিখি দিবা 999 লিখি দি ইয়াত এপ্লাই সিলেক্ট কৰি ওকে কৰি দিবা তো এইখিনি কৰাৰ পিছত আমাৰ প্ৰথম ষ্টেপটো হৈ যাব তো 2 নম্বৰ ষ্টেপত আমি যাব লাগিব উইন কি প্লাস r ইয়াত টাইপ কৰিব লাগিব reg edit reg edit টাইপ কৰি ইয়াত আমি সিলেক্ট কৰিব লাগিব ওকে ওকে সিলেক্ট কৰাৰ পিছত ইয়াত আমাক খুৰিব yes বা no ইয়াত আমি yes সিলেক্ট কৰিম তো yes সিলেক্ট কৰাৰ পিছত আমাৰ নেক্সট ষ্টেপটো হ'ব hk লোকেল মেচিন ইয়াত hk লোকেল মেচিন অলপমান স্ক্ৰীনখন ডাঙৰ কৰি দিও তো ইয়াত hk লোকেল মেচিনত আমি এক্সপেন্ড কৰিম ইয়াত ক্লিক কৰিম তাৰপিছত ইয়াৰ পৰা আমি সিলেক্ট কৰিব লাগিব সফটওয়্যাৰ তো সফটওয়্যাৰটো এক্সপেন্ড কৰিব কাৰণে ইয়াত জাস্ট আমি ক্লিক কৰিম তাৰপিছত নেক্সট ষ্টেপত আমি যাব লাগিব পলিচিজ তো পলিচি আমি ইয়াত সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াত আমি যাব লাগিব মাইক্ৰোসফটটো অলপমান এক্সপেন্ড কৰিম মাইক্ৰোসফটত গৈ ইয়াত আমি সিলেক্ট কৰিব লাগিব উইন্ডোজ তো উইন্ডোজটো আমি এক্সপেন্ড কৰিম উইন্ডোজটো এক্সপেন্ড কৰাৰ পিছত আমি উইন্ডোজৰ যেটো এইখিনিত লিখা আছে ইয়াত জাস্ট এটা ৰাইট ক্লিক কৰিব লাগিব আৰু তাত সিলেক্ট কৰিব লাগিব নিউ আৰু ইয়াত আমি কি এটা বনাব লাগিব তো কিটো বনাবৰ কাৰণে জাস্ট ইয়াত কিটা আমি ক্লিক কৰিম আৰু এই কিটোত আমি লিখিব লাগিব উইন্ডোজ আপডেট উইন্ডোজ আপডেটত আমি কোনো স্পেস দিব নোৱাৰিম জাস্ট যেনেকৈ মই লিখিছো তেনেদৰে তোমালোকে লিখি দিবা তো ইয়াত লিখাৰ পিছত ইয়াত আমি ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত আকৌ এটা কি বনাব লাগিব নিউ কি তো নিউ কিটোত আমি লিখিব লাগিব au লিখাৰ পিছত আমি আকৌ ইয়াত ক্লিক কৰিম ক্লিক কৰি ৰাইট সাইডৰ যিখিনি হোৱাইট এৰিয়া আছে তাত আমি ৰাইট ক্লিক কৰিব লাগিব ৰাইট ক্লিক কৰাৰ পিছত আমি নিউ সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত সিলেক্ট কৰিব লাগিব ডি ওয়ার্ড 32 বিট ভ্যালু এটা সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াত আমি টাইপ কৰিব লাগিব নো অটো আপডেট মই স্পেলিং বিলাক যত যেনেকৈ লিখিছো তোমালোকে তেনেকৈ লিখি দিবা তাৰপিছত ইয়াত এটা ডাবল ক্লিক কৰিবা ডাবল ক্লিক কৰাৰ পিছত ইয়াত যেটো নো অটো আপডেট ইয়াত ভ্যালু ডাটা দিয়া আছে এটো 0 হলনে আমি ইয়াত কৰিব লাগিব 1 তাৰপিছত ক্লিক কৰিব লাগিব ওকে তাৰপিছত গোটেইখিনি আমাৰ কমপ্লিট হৈ গল এই ষ্টেপখিনি যদি তোমালোকে ফলো কৰা তোমালোকে নিশ্চয় ফলতাৰে উইন্ডোজ আপডেট যেটো ফিচাৰ আছে সেই আপডেট ফিচাৰটো ডিসেবল কৰিব পাৰিবা তো আশা কৰো তোমালোকে এই ভিডিওৰ পৰা জানিব পাৰিছা যে উইন্ডোজ 10 আপডেট ফিচাৰটো আমি কেনেদৰে ডিসেবল কৰিব পাৰো যদি তোমালোকে ভিডিওটোৰ পৰা অতি সহজে বুজিব পাৰিছা তেনেহলে এই ভিডিওটো লাইক কৰি লল আৰু এনেকুৱা ভিডিও যদি পাছলৈকে চাব বিচাৰা তেনেহলে মোৰ চেনেলক সাবস্ক্ৰাইব কৰি লল ধন্যবাদ